গান ভাল পোৱা ছোৱালীজনী নাম ঋষিতা প্ৰিয়ম গোস্বামী ঘৰ কাৰ্বি আংলং জিলাৰ চিলনীজানত 5 বছৰ বয়সৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিছিল ঋষিতা প্ৰিয়ম গোস্বামীয়ে তেতিয়াৰে পৰা আজিলৈকে অবিৰতভাৱে সংগীতৰ চৰ্চা অব্যাহত ৰাখিছে ঋষিতাই বৰগীত ভূপেন্দ্ৰ সংগীত বনগীত দীপালী বৰঠাকুৰৰ গীত জয়ন্ত হাজৰিকাৰ গীত সকলো গীতেই গাব পাৰে ঋষিতাই ইতিমধ্যে গোলাঘাট সৰুপথাৰ বৰপথাৰ বোকাখাট আদিকে কৰি বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰিছে অঞ্জলি বৰবৰা মেমৰিয়েল একাডেমীৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰী ঋষিতাৰ সপোন এগৰাকী প্ৰতিষ্ঠিত সংগীত শিল্পী হোৱা ঋষিতাৰ সৈতে AWA24 নিউজৰ এক বিশেষ সাক্ষাৎকাৰ ঋষিতাই কৈ গ'ল বহু কথা লগতে গাই গ'ল ইটোৰ পাছত সিটো জনপ্ৰিয় গীত आज कियो हिया को पे आज कियो मतने नासे सिनाकी लागे तुमाके दुसकुते तुम्हारे हिसी दिलो मोटर मोके सिनाकी लागे हे बाबे दिन जले राति जले मन जले देह जले कोनी जाको पे माथो तुमाले আমি আজি উপস্থিত হৈছোঁ সংগীত শিল্পী ঋষিতা প্ৰিয়ম গোস্বামীৰ ওচৰত ঋষিতা প্ৰিয়ম গোস্বামীৰ লগত পাৰ কৰিম কিছু সময় এয়া মোৰ লগত ঋষিতা প্ৰিয়ম গোস্বামী প্ৰথমে AWA24 নিউজৰ পৰা আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ সংগীত যাত্ৰাৰ বিষয়ে খুব চমুকৈ অকণমান ক'ব নেকি মই মানে সংগীত তৃতীয় শ্ৰেণীমানৰ পৰা এনেই শিকিবলৈ লৈছোঁ প্ৰতিযোগিতাবোৰত ভাগ লওঁ এতিয়া বৰপথাৰ সৰুপথাৰ গোলাঘাট আদিত মানে প্ৰতিযোগিতাসমূহত ভাগ লওঁ মই তেনেকৈ আৰু এতিয়া সংগীত চৰ্চা কৰি আছোঁ ঘৰত মা আছে খুৰা খুৰী আইতা আৰু দাদা আছে আৰু মই বিহু সন্মিলনবোৰত গান গাইছোঁ এনে বিহু গাওঁ তাৰপৰা এনে আধুনিক গীতসমূহ গাওঁ আৰু তেনেকৈ তেনেকুৱা ধৰণৰ গীতবোৰ গাওঁ মা দেউতাৰ অনুপ্ৰেৰণাতে মই সংগীতটো গাবলৈ লৈছোঁ 5 বছৰ বয়সৰ পৰাই মই গাবলৈ শিকিছোঁ আৰু আপুনি এতিয়া আপোনাৰ প্ৰিয় গীত AWA24 নিউজৰ অকণমান গুণগুণাই দিব নেকি মই জয়ন্ত হাজৰিকাৰ এই আকাশ গীতটোৰ নাম এই আকাশ বৰ বিশাল এই পথাৰ বৰ ৰসাল তেওঁ কিয় লাগে তেওঁ কিয় লাগে মোৰ মন পথাৰতে তই ৰবি হৈ যিবা আহ ওৰিয়া জমে সা জমি সা তৰাৱতীক চাই হাতী পতি চিকি মিকি নাচি নাচি যায় যোনে কয় তৰাৱতীক মোৰ ফালে চা ৰূপোৱালীৰে হাতানি তৰাই ঢাকে গা চকুত লাগিল মোহনি তাৰ চকুত লাগিল মোহনি টিপি টিপি চাৱনি তাৰ টিপি টিপি চাৱনি জোন ধনৰ বুকুৰ কাষৰ ললে আহি থাৰে নৈ যা বলিয়া বতাহে উৰুৱাই লৈ যায়
আখিৰ জোনৰ সেমেকা পোহৰ আঁতৰি যায় অৰুৱাই লৈ যায় মোৰ মনত অৰুৱাই লৈ যায় মোৰ মনত বৰপথাৰ অঞ্জলি বৰবৰুৱা মেম'ৰিয়েল একাডেমী মই এবাৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ মই ভৱিষ্যতে এগৰাকী ভাল শিল্পী হ'বলৈ মন আপোনালোকে মোক এই সুযোগকণ দিয়াৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল আৰু যাতে আপোনালোকৰ চেনেলটো এনেদৰে আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ